গ'ল, থানাত এন্ট্ৰি হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট লংগুৱা ভিলেজ। নামতোলা থানাত পাছ বনাবলৈ আহি কেম্পত খেলি আছোঁ। বহি থাকোঁতে এইফালে দেখিছা নহয় এই টিকেটটো, এইটো লগাই কেলে 100 টকা লুটি লৈ গুচি গ'ল। নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত। আৰু এইফালে আমাৰ হৈছে মামা আৰু এইফালে হৈছে আমাৰ ডিব্ৰুগড়ৰ হাজৰিকা দা। তো আমি আজি তিনিজনে মিলি এটা অদ্ভুত মানে ঘৰ চাবলৈ যাবলৈ ওলাইছোঁ। আৰু এই ঘৰটো এনেকুৱা অদ্ভুত মানে, ঘৰটো মানে এফাল ম্যানমাৰ আৰু এফাল আমাৰ ইণ্ডিয়া। তো সেই ঘৰটো আছে আমাৰ নাগালেণ্ডৰ মন জিলাত লংগুৱা ভিলেজ বুলি কয়। তাকে ওলাইছোঁ যাবলৈ এতিয়া আমি গোটেই তিনিজনে মিলি। ভাবিলোঁ আমিতো চামেই আৰু তোমালোককো অলপ দেখাই দিওঁ বুলি ভাবিলোঁ ভিডিঅ' এটা কৰি। চোৱা জেগাডোখৰ তোমালোকো বহুত ধুনীয়া জেগা মানে। তো এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আহি পালোহি নামতোলা, মানে হৈছে আমাৰ অসম আৰু নাগালেণ্ড বৰ্ডাৰ হয়। আৰু গেটত ৰখিলোঁ, গেটত ৰখাৰ পিছত ক'লে যে পাছ বনাব লাগিব। আৰু পাছ বনাবলৈ হ'লে DC অফিচ যাব লাগিব। DC অফিচটো এইখিনিতে আছে, এই গাড়ীখনৰ পাছফালে। তো গ'লোঁ তাত, গৈ মেলি কৈছে 9টা বজাত যাব কৈছে। আৰু 9টা বাজিবলৈতো বহুত সময় আছে, বৰ্তমান 8টা বাজিছে, এঘণ্টা আছেই। গতিকেলৈ ভোকো লাগিলে আৰু এইফালে এখন পালোহি আমাৰ ৰেষ্টুৰেণ্ট, হোটেল, ফাষ্টফুড। আৰু বহুত দিন নাগালেণ্ডৰ হোটেলত খানাও খোৱা নাই, ভাবিলোঁ ইয়াতে অলপ কিবা এটা খাই লওঁ। ভোকো লাগিছে, 5টামান বজাত আহিছোঁ যে। তো ইয়াতে কিবা এটা খাই লওঁ, খাই বৈ আৰামত 9টা বজাত যাম থানালৈ, পাছখন উলিয়াম আৰু উলিয়াই মেলি ধুনীয়াকৈ ৰাওনা হৈ থাকিম। আৰু তোমালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিবা কিন্তু দেই, তাত ধুনীয়া জেগা মানে, বহুত ধুনীয়া জেগা। হ'ল কি খাব? क्या खाएगा? ৰুটি খাব লাগিব। আৰু এইফালে আমাৰ দিদিহঁতে পূৰা ধুনীয়াকৈ বনাই আছে ৰুটি পুৰি। দিদি কিমান টাইম লাগিব আৰু? আধা ঘণ্টা? পূৰা পিঁয়াজ কাটাত ব্যস্ত, এইফালে পূৰা পুৰি বনাব ব্যস্ত। বা যিকি নহওক আমি ৰখি আছোঁ এতিয়া, ধুনীয়াকৈ খাম আৰু খাই বৈ লাহেকৈ ওলাই যাম আৰু ইয়াত। কেনেকুৱা লাগিছে? ছাৰ পুৰি কেনেকুৱা? বঢ়িয়া। বন্ধুসকল পেট পূজাটো কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া যাওঁ থানালৈ পাছখন উলিয়াবলৈ। 9টা বজাত মাতিছিলে আৰু 10 মিনিটমান সময় আছে। যাওঁ তাতে আৰু অলপ বহোগৈ, হৈ মেলি পাছখন উলিয়াই তাৰপৰা লাহেকৈ যাত্ৰাটো আৰম্ভ কৰি দিম আৰু। নামতোলা থানাত আমি এটা কেৰম বৰ্ড খেলিবলগীয়া হৈছে। পাছ নিদিয়ে আমাক। ADC লগত কথা পাতিছে, ADC লগত কথা পাতি আমাৰ পাছ উলিয়াম। কেৰম বৰ্ড খেলিবলৈ কৈছে, কেৰম বৰ্ড খেলি থাক, আমি পাছ উলিয়াই দিম। সেইটোৱে আৰু কি কৰিব এতিয়া। থানাটো বোলে পাছখন নিদিয়ে বনাই আজিকালি। এতিয়া SDC অফিচ যাব লাগিব, তাত বোলে অনলাইন বনাব। গৈ চাওঁ কি হয়, যাবলৈ পাওঁ নাপাওঁ আজি সন্দেহহে লাগিছে। তথাপিও কিবা এটা নহয় কিবা এটা কৰি যাবই লাগিব, যেনেকৈ আহিলোঁ যেতিয়া যামেই আৰু। ঠিক আছে, বাকী তাত দেখাই আছোঁ বাৰু কি হয়। বন্ধুসকল আহি পালোহি SDC অফিচ। এতিয়ালৈকে ইয়াততো কেলা কোনো দেওমনিচ এটা দেখি পোৱাই নাই। কেতিয়া আহিব, কেতিয়া পাছ বনাম, কেতিয়া গৈ লংগুৱা ভিলেজ পাম, মোৰতো চিন্তাই হৈ গৈছে। তো বন্ধুসকল কেতিয়াও যদি তোমালোকো আহা এফালে, তেনেহ'লে ক'তো ৰখিব নালাগে। গেটত ক'বা পাছ নাই বনোৱা, যদি বনাব লাগে কয় তেনেহ'লে চিধা ইয়াত আহি যাবা। এইটো টিজিতৰ SDC অফিচ। চিধা ইয়াত আহি যাবা, অনলাইনত ধুনীয়াকৈ পাছ বনাই দিব আৰু তাৰপিছত ইয়াৰ পৰা যাব পাৰিবা। এতিয়া আমি ৰখি আছোঁ, 9:30 আহিব বোলে মানুহ। তাৰপিছত চাওঁ আৰু কি হয়। যোৱাটোতো যামেই যেনেকৈ হ'লেও, সেইটোৱে আৰু। বাকীখিনি পিছত দেখাই আছোঁ বাৰু তোমালোকক দেই। আৰু এইফালে আমাৰ হাজৰিকা দা আৰু আমাৰ এখেত ছাৰ ধুনীয়াকৈ গছৰ তলত বহি আছে।
আৰু জেগাটো সঁচাকৈ বহুত ধুনীয়া জেগা দেই। বন্ধুসকল বহি থাকোঁতে এইফালে দেখিছা নহয় এই টিকেটটো, এইটো লগাই কেলে 100 টকা লুটি লৈ গুচি গ'ল। কিন্তু বেয়া লগা নাই বাৰু। আমাৰ এই ইয়াত স্কুলীয়া ল'ৰা ছোৱালীয়ে চান্দা তুলি আছে শিক্ষক দিৱসৰ বাবে, গতিকেলৈ 100 টকা দিয়াটো ডাঙৰ কথা নহয়। তো বেয়া হৈ গৈছে দেই, কি ক'ম আৰু। বাৰু যি কি নহওক গৈহে এৰিম লংগুৱা ভিলেজ, আৰু চাইহে এৰিম আৰু তোমালোককো দেখুৱাইহে এৰিম কেলা। বন্ধুসকল ফাইনেলি আমাৰ পাছ হৈ গ'ল, আৰু এতিয়া আকৌ থানালৈ যাব লাগিব বোলে। থানাত এণ্ট্ৰি এটা মৰুৱাই আনিব লাগিব পাছত। তাৰপিছত আৰু লাহেকৈ তো ফাইনেলি বন্ধুসকল পাছো হৈ গ'ল, থানাত এণ্ট্ৰিও হৈ গ'ল, আৰু এতিয়া ডাইৰেক্ট লংগুৱা ভিলেজ প্ৰায় গৈ থাকিম। আৰু এইবিলাক হৈছে, এইটো হৈছে ৰাস্তা। ভিজিটৰ পৰা এতিয়া লাহেকৈ ৰাওনা হৈছোঁ আৰু লংগুৱা ভিলেজলৈ। বাকী এতিয়াতো টাইমটো অভাৰ হৈ গৈছে, আৰু নেক্সট ভিডিঅ'ত তোমালোকক লগ পাই আছোঁ।